গুৱাহাটীত যেতিয়াই কোনোবা এখন দলং উদ্বোধন কৰা হয়, উদ্বোধন কৰাৰ পিছদিনাখনেই বাতৰি দেখা পাওঁ যে দলঙত পিক, মানুহে গুটখা তামোল খাই পেলাই য'তে ত'তে পিকাইছে, পানীৰ বটল চিপছৰ পেকেট অ'ত ত'ত দলিয়াই পেলাই লেতেৰা কৰি থৈ গৈছে। কেতিয়াবা দুই এজনে মূত্ৰ বিসৰ্জনো কৰে, কেতিয়াবা ক'ৰবাত বিলাতী সুৰাৰ বটলো পোৱা যায়। নিউজবোৰৰ শিৰোনাম দখল কৰে, নানা ধৰণে এংকৰবোৰে নিউজবোৰ পৰিৱেশন কৰে, কিছুমানে অলপমান চাৰ্কাষ্টিক ৱেট কৰে, কিছুমানে অকণমান ছিৰিয়াছ ৱেট কৰে, কিছুমানে প্ৰশ্ন সোধে। তাৰে পিছত দুই এজনে ফেচবুকত ৰচনা লিখে, তুলনামূলকভাৱে ক'বলৈ যায় যে মানে কথাবোৰ এনেকুৱা ধৰণৰ এটা বস্তু আহি পৰে যে এনেকুৱা স্বভাৱ চৰিত্ৰ মানে অকণমান গাঁও অঞ্চলতহে দেখা যায়, য'ত মানে মানুহবোৰে তামোল পিক খাই পেলাই য'তে ত'তে মানে তামোল গুটখা খাই পেলাই য'তে ত'তে পিকায়। আচলতে এই যে দলংবোৰ যে লেতেৰা কৰে, ইয়াৰ দুটামান কাৰণ হ'ব পাৰে মই ভাবোঁ। ভুলো হ'ব পাৰোঁ মই, বাট কাৰণবোৰ এনেকুৱা ধৰণৰ। প্ৰথমতে মানুহবোৰে এটা আসুৰিক তৃপ্তি এটা পায়, ছেডিষ্টিক প্লেজাৰ। এইটো লেতেৰা কৰি পেলাই ধৰক চৰকাৰখনক বেয়া পায় বা জাতিটোক বেয়া পায় বা অন্য কিবা এটা হ'ব পাৰে, বা মনত হিংসা আছে। চ' তেওঁলোকে মানে এইবোৰ লেতেৰা কৰি পেলাই নিজৰ মনৰ মানে এটা ছেডিষ্টিক প্লেজাৰ এটা লয়, এটা আসুৰিক তৃপ্তি এটা লয়, যাতে মানে এই আৰু লেতেৰা হয়। দ্বিতীয়তে হয়তো নিউজ কৰাৰ কাৰণে এইটো এটা বেয়া হ'ব পাৰে যে লেতেৰা কৰি দিওঁ, কালি নিউজত আহিব বস্তুবোৰ, ভাল লাগিব চাই পেলাই। তাৰপিছত আমি ফেচবুকত সেই নিউজটোত গৈ পেলাই কমেণ্ট মাৰিম, মানুহবোৰক গালি পাৰিম, চৰকাৰক গালি পাৰিম। এইটো এক প্ৰকাৰ ছেডিষ্টিক প্লেজাৰ এটাই হয়। এনেকুৱা ধৰণৰ কথা বহুত হ'ব পাৰে। আচলতে যেতিয়ালৈকে তামোল থাকিব বিক্ৰী হৈ, যেতিয়ালৈকে গুটখা থাকিব বিক্ৰী হৈ, তেতিয়ালৈকে এইবোৰ কাম হৈয়ে থাকিব। মানে ইন'গৰেট হোৱাৰ পিছদিনাখন হ'লে আমি অকণমান আচৰিত হওঁ, কিন্তু ধৰক ইন'গৰেট হোৱাৰ এসপ্তাহ যোৱাৰ পিছত যেতিয়া বাইকেদি কোনোবাই যাব, পুককৈ ফিচকাৰী টাইপ মুখৰ পৰা উলিয়াই থৈ গুচি যায়, তাৰপিছত ধৰক আমি বৰ এটা আচৰিত নহওঁ। আচলতে এইটো লাজ পাবলৈ কথা এক প্ৰকাৰে নহয়, কাৰণ ৰচনাবোৰত লিখাৰ দৰে আমি তামোল খাওঁ, যিহেতু আমি গাঁৱৰ পৰা আহিছোঁ। মানুহবোৰ বেছিভাগ চহৰীয়া মানুহবোৰ, বেছিভাগ নহয়, সকলো চহৰীয়া মানুহ গাঁৱৰ পৰাই অহা, আৰু গাঁৱৰ মানুহবোৰৰ এইটো এটা শুনো বহুতৰ মতত এইটো এটা মানে ইটছ দেয়াৰ ইন দেয়াৰ ব্লাড টু স্পিট আউট এনিৱেৰ এণ্ড এভৰিৱেৰ আফটাৰ কনজিউমিং পাণ তামোল এণ্ড গুটখা। সেইটো বেলেগ কথা, গাঁওবোৰ বহুত চাফা, অসমৰ গাঁওবোৰ বহুত চাফা, সেইটো এটা বেলেগ কথা যে যিখিনি মানুহে নিজৰ গাঁওখন চাফা কৰি ৰাখে, তাৰে দুই এজনে আহি পেলাই চহৰখনো লেতেৰা কৰে। সেইটো বেলেগ কথা যে আমি যদিও সকলোবোৰ গাঁৱৰ পৰাই অহা, কিন্তু আমি পৰিষ্কাৰ পৰিচ্ছন্নতা কি বস্তু আমি পাহৰি পেলাই লেতেৰা কৰোঁ। সেইটো বাৰু বেলেগ কথা, সেইটো মানে সেইটো বেলেগ এটা ডিবেটেবল টপিক হয়, বা সেইটো এটা বেলেগ এটা টপিক য'ত আমি বেলেগ ধৰণে ডিছকাছ কৰিব পাৰোঁ। কিন্তু ইন নাটশ্বেল মই এইটো ক'ব বিচাৰিছোঁ যে যিসকলে পিক মাৰি পেলাই নতুন দেৱালখন, নতুন দলংখন, নতুন ৰাস্তাটো লেতেৰা কৰে, তেওঁলোক আচলতে একোজন মানসিক ৰোগী। তেওঁলোকৰ এইটো এটা ৰোগ, ছেডিষ্টিক প্লেজাৰ্ছ লোৱাটো এটা ইটছ এন ডিজিজ। চ' মই ভাবোঁ যে অসমৰ 3 কোটি জনতাৰ এই ৰোগটো আছে, আৰু 3 কোটি জনতাই নিজৰ এই ব্ৰেইনটো ছাৰ্ভিচিং কৰাব লাগে, চাইকলজিষ্টত গৈ পেলাই দৰৱ খাব লাগে আৰু নিজৰ ট্ৰিটমেণ্ট কৰাব লাগে। কাৰণ এই স্বভাৱবোৰ থাকি যায়। আজি আমি আমাৰ ঘৰখন লেতেৰা কৰিছোঁ, অসমখন, গুৱাহাটীখন যিহেতু আমাৰ ঘৰ হয়, আমি আমাৰ নিজৰ ঘৰখন লেতেৰা কৰিছোঁ, কালি আনৰ ঘৰত গৈ পেলাই আমি একেখিনি কামকেই কৰিম। সেইটোৱে আৰু বাকী যিসকলে ৰচনা লিখে, ভাল লিখে, আপোনালোকে ৰচনাবোৰ পঢ়োঁ, ভাল লাগে, কিন্তু ধৰক পুতুককৈ গাঁৱৰ মানুহবোৰক মানে তেনেকৈ ব্লেম দিয়াটো অকণমান অনুচিত বুলি মই ভাবোঁ। বাকী গুটখা খাই থাকক,
আহে আহে আছে কিশোৰৰ দম, খাই থাকক, পাণ খাই থাকক, পিকাই থাকক। জয় অসম।